বন্ধু বান্ধৱীসকল, আজিৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। তেনেহ'লে বলক আজিৰ ভিডিঅ'ত কি আছে আমি চাই লওঁ। প্ৰথমে এয়া মাছ, লগত আপোনাৰ আলু বিলাহী দি মাছ বনাইছে, কোমোৰা ভাজি, পটল, বেঙেনা, তিলৰ চাটনি, লগত জলকীয়া আৰু ভাত, একদম চিম্পুল, আৰু লগতে নেমু। আৰু এই ঢাকনটোৱে আছে, পানীটো আছে তলত, এই পানী। তেনে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বাকী আপোনালোক কেনে আছে জনাব। গৰম দিনৰ সোৱাদ হ'ল নেমু। নেমু যিটো সোৱাদ দিয়ে চলে। বঢ়িয়া। তিলৰ চাটনি খাই নে আপোনালোকে? বঢ়িয়া লাগে খাই চাব। বজাৰত জুই লাগি আছে, তো কি দাম বস্তুৰ, বাপৰে বাপ। তামাম দাম বস্তুবিলাকৰ। চব্জি পাচলিৰ যিটো দাম নহয়, তাত কৰি মাংস আৰু মাছ খাওক, একদম বঢ়িয়া। আগৰ ভিডিঅ'কেইটাত আপোনালোকে যথেষ্ট মৰম সঁহাৰি আশীৰ্বাদ কৰিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। এনেকৈ মৰম দি যাব। আৰু আমাৰ চেনেলটোৰ বিষয়ে অলপ দিহা পৰামৰ্শ দিব। কেনেকৈ কি কৰিলে ভাল হয়, কি হয় বস্তুটো জনাব আপোনালোকে, যিহেতু আপোনালোকে জানে। তেতিয়াহ'লে আজিলৈ এৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।